So hi guys, welcome to my YouTube channel Nisha Vlogs. আজি মই আছো পিপকো চেণ্টাৰত, পিপকো সাৰ্ভিস চেণ্টাৰ হিৰোৰ আৰু তাতে মই গাড়ী সাৰ্ভিসিং কৰিব আসলো। তে আলিদাক লগ পালো, আলিদাক এতিয়া বৰ্তমান গাড়ী ধুই আছে এইটো। আৰু এইটো হ'ল হিৰোৰ পিপকো সাৰ্ভিস চেণ্টাৰ, এইটো খ্ৰীষ্টান বস্তিত আছে। আৰু মানে ভিতৰৰ পিনে বলো এপিনে আপুনি এন্ট্ৰি কৰিব লাগিব ফাৰ্ষ্ট টাইম। আকৌ এপিনে আছে আপোনাৰ সাৰ্ভিস চেণ্টাৰটো ভিতৰৰ পিনে বলক তেনেহ'লে আগৰ ফালে। আৰু এয়া গাড়ী উঠাইছে ওপৰত, মোৰ গাড়ী খুলি আছে। এতিয়া সাৰ্ভিস কৰিব গাড়ীৰ মোটামুটি এতিয়া বৰ্তমান আধা হ'লে, মোটামুটি ক্লিয়াৰ হোৱা নাই, কৰি আছে কাম। আৰু এটা কথা কি জানেনে, গেৰেজত যদি গাড়ী সাৰ্ভিসিং কৰোঁ তেনেহ'লে কম দিনৰ ভিতৰতে আকৌ বেয়া হয়, কিন্তু সাৰ্ভিস চেণ্টাৰত কৰিলেওতো বহুত দিন লাষ্টিং কৰে। আৰু এইপিনে চাওক, মোৰ ব্ৰেক চুইচ এইবিলাক গোটাই খুলি দিছি, খুলি এইবিলাক চাফা কৰিব এতিয়া, কাৰণ ব্ৰেক নালাগে। এইপিনে আলিদাই খুলি পেলাই এতিয়া চাফা কৰি আছে। আৰু এই মোবিলটো ডাউন দিব লাগিব। গাড়ী সাৰ্ভিসিং কৰিলে এক নম্বৰ কাম এইটোৱে, মোবিলটো চেঞ্জ কৰিব লাগিব, কাৰণ মোবিলটো পুৰণা হৈ গ'লে ইঞ্জিনটো আচল কষ্টটো পায়। আৰু আলিদাই নতুন মোবিল ভৰাই আছে এতিয়া। আমাৰ সাৰ্ভিসিং হৈ গ'ল, আৰু সাৰ্ভিসিঙৰ পিছত এনেকৈ গাড়ীখন ধুনীয়াকৈ ৱাছ কৰি ধুই মেলি চাফা চিকচিকীয়া কৰি দি পঠোৱা হয়। সেই এটা ভাল লাগে সাৰ্ভিস চেণ্টাৰত। কিন্তু আপুনি গেৰেজত কৰিলে এইটো এক্সট্ৰাকৈ পইচা দিব লাগে। সাৰ্ভিস চেণ্টাৰত এইটো বস্তু ফ্ৰী থাকে।